গুৱাহাটীৰ বিহু মঞ্চত অঘটন মঞ্চত গীত গাই থাকোঁতে জুবলীৰ মূৰত বাগৰি পৰিল লাইট পৰি আঘাতপ্ৰাপ্ত হ'ল জুবলী ৰজাদুৱাৰৰ বিহু মঞ্চত সংঘটিত হৈছে এই ঘটনা প্ৰকাণ্ড লাইট গাত বাগৰি পৰাৰ পিছত গীত অব্যাহত ৰাখিছিল জুবলীয়ে কিন্তু গীত আৰম্ভ কৰাৰ পিছত হঠাৎ অসুস্থ হৈ পৰে শিল্পীগৰাকী আৰু ততাতৈয়াকৈ শিল্পীগৰাকীক ভৰ্তি কৰোৱা হ'ল আমিনগাঁৱৰ নাৰায়ণা চিকিৎসালয়ত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে জুবলীৰ সৈতে উত্তৰ গুৱাহাটীৰ বিহু মঞ্চত এই অঘটন সংঘটিত হ'ল মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতে জুবলীৰ মূৰত বাগৰি পৰিল লাইট পৰি আঘাতপ্ৰাপ্ত হৈছে জুবলী ৰজাদুৱাৰৰ বিহু মঞ্চত সংঘটিত হৈছে এই অঘটন প্ৰকাণ্ড লাইট গাত বাগৰি পৰাৰ পিছতো গীত অব্যাহত ৰাখিছিল জুবলী বৰুৱাই কিন্তু গীত আৰম্ভ কৰাৰ পিছত হঠাৎ তেওঁ অসুস্থ হৈ পৰে আৰু লগে লগে শিল্পীগৰাকীক ভৰ্তি কৰোৱা হ'ল আমিনগাঁৱৰ নাৰায়ণা চিকিৎসালয়ত স্বাভাৱিকতেই মৰ্মাহত হৈছে তেওঁৰ অনুৰাগীসকল যিসকল অনুৰাগীয়ে জুবলীক খুব ভাল পায় তেওঁলোক বৰ্তমান দুখত ভাগি পৰিছে কাৰণ প্ৰিয় শিল্পীগৰাকীৰ মূৰত এটা প্ৰকাণ্ড লাইট বাগৰি পৰিল যাৰ ফলত মূৰত আঘাত পাইছে জুবলী বৰুৱাই লগে লগে তেওঁক অৱশ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় স্বাস্থ্যৰ পৰীক্ষাৰ সকলো ব্যৱস্থা চিকিৎসালয়ত কৰা হৈছে বুলি আমালৈ খবৰ আহিছে কিন্তু লাইট পৰি আঘাতপ্ৰাপ্ত হৈছে জুবলী ৰজাদুৱাৰৰ বিহু মঞ্চত এই অঘটন সংঘটিত হয় জুনৰ অপেক্ষাত আছে